কিমান দূৰ আছে আৰু 5 কিলোমিটাৰ মান আছে 500 কিলোমিটাৰ বেছি দূৰ নাই 1 পৰা 3 3.5 কিলোমিটাৰ লনি ওচৰতে আছে ঠিক আছে আপোনালোক ক'ত যাব আমাৰ বিলাকতো এই সবজি বিচৰি বুলি যাব সবজি যাব সবজি বিচৰি যাব নমস্কাৰ আজি এয়া গাড়ীৰ ভিতৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো আৰু এফালে যাব ওলাইছো গোটেইবোৰ এয়া গাড়ীত যাব আহিছো আমি কলৈ চিলনী আহিছো আৰু খুব ধুনীয়া হ'ব ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে আৰু খুব ধুনীয়া জেগা চিলনী মাঞ্জা পাৰ হৈ যাব লাগিব আমি আহিলো আধাখিনি আৰু এতিয়া অলপ 10 কিলোমিটাৰ মান আছে বকলীয়া পাৰ হৈ আহি গলো আমি 10-12 কিলোমিটাৰ মান আছে চাগে গতিকে বলক জেগালৈ গৈ দেখাওঁ আমি আহি পেলাই এয়া প্লেচটো পাই গৈছোহি এয়া গেট গাড়ীৰ পৰা নামাই নাই বাহিৰত যোৱাই নাই টিকেট কাটিব লাগিব আমাৰ মাইনাই কোচাত বহি আহিছে আৰু ৰাস্তাত বমি কৰিছে নাই কৰিছে আমাৰ ক'বাত আহিলে আমাৰ মাইনাই অকমান বমি চমি কৰি দিয়ে দেই বাবুৱে বমি কৰিছে নেকি বাবুৱে নাই কৰা কৰিছে নেকি বাবু ভাতটো আহি আছে কথা নাপাতিবি আৰু তহঁতৰ পৰা শান্তি নাই মানুহ বহুত আহিছে আহা ক'ত খাব বা তাতে খাব চাগে লেচটো বান্ধি দিওঁ লেচটো বান্ধি দে মা বেগ চেগ লৈ আহি আছে কিবা বস্তু কিনিব গৈছে ৰখা এই ধুনীয়া প্লেচ গাড়ী চাবিতো তুমি তাত যাব নোৱাৰা এতিয়া আৰু গাড়ী চাইড যোৱা চিষ্টেম নাই খুলি দিয়ে আপোনাৰ লগত যাবা আমাৰ বস্তুবিলাক আহি পাইছেহি এটা দুটাকে নাই এইখিনি জেগাই ভাল হ'ব এইখিনিতে বনালে হ'ল জ্বলি যাব বেছি টাইম নালাগেতো এইটোত লৈ আহা দুটা গেছৰ চৌকা লৈ আহিছো এফালে এটা এফালে এটা চাহ বহাওঁ বহা এটা ইফালে বহা এটা ইফালে বহা জ্বলাই দিছে নেকি জ্বলাইছে নেকি চাহ কাপ হৈ গ'ল কি ধুনীয়া এইফালে ডিম হৈ গ'ল দে স্লাইচটো দে ক'ত আমি খুব ধুনীয়া একাপ চাহ খাই ললো বিৰাট টেষ্টি লাগিলে না চিন্তু চাহ কাপ খাই কেনেকুৱা লাগিছে সুধিছো একদম চাহ কাপ খাই ইমানে ভাল লাগিলে আচলতে পৰিৱেশটো ধুনীয়া খানাটো ধুনীয়া হৈ যায় আৰু এইফালে এতিয়া যা যোগাৰ আৰু পুৰা একদম ৰেডি ডেক্সি কেৰাহী চব লৈ ৰেডি এইবোৰ পোলাও হ'ব লোকেল চিকেন মাছ আৰু কি ডিম বেঙেনা ফ্ৰাই তাকে এতিয়া বনাও আমাৰ মাইনা আজি কিমান বাৰ পৰিলে ঠিক নাই দেই পুৰা অৱস্থা বেয়া পৰি চিন্তুৰ কাৰণে অনা হৈছে ধুনীয়া লাগিছে তাজা কেঁচাই খাবলৈ আনিছো আজিকালি চলি আছে কেঁচাই খোৱা চব্জি
চব্জি আজিকালি ভাজি খাব নালাগে আৰু কেঁচাই খালে হ'ল ল'লে হ'ল গোটা গোটাই খালে হ'ল বহুত দামী বস্তু 40 টকা 50 টকা কেজি আছে এইফালে আমাৰ পালেং শাক লহপহীয়া পালেং ফুলকবি নতুন আলু দি মাছৰ জোল বেঙেনা আনিছিলা আৰু আচল বস্তু ওলাইছে মাত্ৰ গাজৰ গাজৰ দিওঁতে চালাড কৰি চিন্তুৰ কাৰণে গাজৰ অনা গাজৰ এটাই গাজৰ এটাই চালাড কৰি দাম বেছি যে এটাই আনিছো আৰু বাচন চাব লগা নাই বাচন চাব তই যোগাৰ দিব নাই বহুত যোগাৰ কৰ আমাৰ যোগাৰ যি আছে সেয়াই আছে আৰু আপুনি এটা ফুলকবি হ'লেও দিব বেছি ল'ব নালাগে এইটো পানীটো এইখিনি লৈ আহা নহ'ল চব্জিও আছিলে তাত বলে ভাল আছিল নেকি পুৰা জোলনা পৰি যাবা ইমান উৎপাত নকৰিবা পৰি যাবা সন্ধিয়াত তাইকা ৰখা পৰি যাবা পাবা নামি আহা যা উঠ গৈ যা খালি পিছলি খাই নপৰিলে আছে পিছলি খাই নপৰিবি খালি পাথৰবিলাক বুটলে বুটলে লৈ লোৱা কি ধুনীয়া ধুনীয়া পাথৰে কণ গোল গোল খুব ধুনীয়া ধুনীয়া পাথৰ পাইছো মাইনা এনেকুৱা বুটলা গোল গোলবিলাক বুটলা দেখাই আছো কালি এপাক খুব ধুনীয়া কাঠৰ দলং এখন আৰু দলঙৰ পৰা খুব ধুনীয়া ইয়াৰ ভিউ সেইখিনিত প্ৰথমতে আমি তাতে খাইছিলো বহুত ধুনীয়া প্লেচ আছিলে এতিয়া এইটো প্লেচ কিমান ওখ চিৰিটো কিমান ওখ চিৰিকেইটা একদম কিবা লাগি গৈছে বহুত ওখ পাই গলো ভাগৰ কেনেকুৱা লাগিছে অকমান আমি এতিয়া ওলাই আহিছো আগফালে বাটৰ ফালে পোৱালীবিলাক কম গ'ল ভাত খাব লাগে সিহঁতক মাতি দিব লাগিছিলে মানুহটো ঘৰত একো খোৱা নাই ভাত খাবলৈ হৈ গ'ল আমাৰ এতিয়া বনাই কৰি বেঙেনা ফ্ৰাই হৈ গ'ল আৰু নহয় মাইনাক মাতি দে খালে মোক দি দে এটা এটা খাই লওঁ এই ভিতৰত এইজনীয়ে কি কৰি আছে বোলে ড্ৰাইভাৰজনৰ অৱস্থাটো গাড়ী চলা অৱস্থা নাই ইমান দূৰ আমাৰ ল'ৰাৰ কি অৱস্থা মাক চুমু খাইছিলে লিপষ্টিক লাগি গ'ল না পাপা
এনেকে চুমু খাইছিলো লিপষ্টিক লাগি গ'ল মোৰ ল'ৰা কালত টোপনি মাৰি মাৰি আহিছে মোৰ ল'ৰাটোৱে আনিছা ক এইফালে এইকেইটা অৱস্থা অঁ গাড়ীৰ ভিতৰত এইজনী শুলে মই এইপিনে গৈ পেলাই এবাৰ একচুৱেলি ওলাই আহিলোঁ নগৈ পিনে ঘূৰি এয়া তেল ভৰাবলৈ লৈছে তেল ডিপু নহয় তেনেকৈ এনেই ওলাই আহিছোঁ ঘৰ আৰু কিমান সময় লাগিব আৰু 1.5 ঘণ্টামান লাগিব মানে পাম আৰু এতিয়া বেছি দিন নাই 1 ঘণ্টা 1.5 ঘণ্টা লাগিব আহি ঘৰ পাই গলোহি এইবিলাক এতিয়া চব নমোৱা নমোৱাই কেইটা ৰেচন পাব এতিয়া 80 কোটি মানছে আহি আমি এতিয়া ইয়াত পাই গলোহি আৰু খুব ধুনীয়াকৈ দিনটো পাৰ হ'ল আৰু আজি ভিডিঅ'টো মই ইমানতে ৰাখোঁ কাৰণ দিনটো ভাগৰ লাগি আহিছে কাপোৰখিনি সলাই কৰি চাফা চিকুণ হৈ অকণমান ৰেষ্ট লওঁ আৰু থেংক ইউ